Kardong pini nililam thandang pilijur soti mungpi pini bertang tonpen arjuik tha. Niphai Phor ni Borjan constituency ke parlo khatkati jortok biarong along Karbi Anglong Autonomous Council CM Dr. Toliram Ronghang lapen tim Karbi Anglong ahin pen risoi jangatum toklang ahin theknang jipupen khatkati jortok biarong along Netaji Subhash Chandra Bose Awasya Vidyalaya School along long esompon Laso long kachetong don Deputy Speaker Dr. Numal Momin MLA Dorsing Ronghang MLA Bida Singingleng kadom terang PMAC Sarupathar penang anket hegeding atum chetong don Karbi Anglongot total 11টা ব্লক আছে 11টা ব্লকৰ ভিতৰত 12টা স্কিমত সলিউশন পাব আৰু গোটেই স্কিমটো আছে ডিভিজনত 62 স্কিমত কিছুমান 60 লাখ আছে কিছুমান 60 লাখ আছে এই গোটেইখিনি মিলি টোটেল 62 বছৰ আগে কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ মিটিং দেশ আমাৰ ইয়াত আছে বাকীবিলাকৰ ইয়াত আমি অহা বিধানসভা নিৰ্বাচনৰ আগে আগে সেই গোটেইখিনি আঁচনি আমি বিধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ইয়াৰ বাহিৰেও কেন্দ্ৰ চৰকাৰৰ পৰা ট্ৰাইবেল মিনিষ্ট্ৰীৰ পৰা আমি একলব্য স্কুলত বৰ্তমানলৈকে 4টা স্কুলৰ এটা চেংচন কৰা হৈছে আৰু টেণ্ডাৰ কৰাইছে আমাৰ অমৰ মন্দিৰ ডাঙৰীয়া উপস্থিত জনামৰা কাম চলি আছে নগাঁৱত ধন্যবাদ সমষ্টিও আছে US কাৰ্বি আংলং আছে সমষ্টিও আছে সেইবিলাক এটা ৰেচিডেঞ্চিয়েল স্কুলত 50 কোটি আৰু মন্দিৰ ডাঙৰীয়াৰ চেষ্টাৰ ফলত ইয়াত টিকাকৰণত এটা ট্ৰাইবেল মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ সেইটো এটা কাম প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ ভাৰতৰ জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আহি আধাৰ স্থাপন কৰিছে এটা বছৰৰ ভিতৰত কামটো প্ৰায় সম্পূৰ্ণ হৈছে আমি এই বছৰৰ ভিতৰত গোটেইখিনি আঁচনিবিলাকৰ আমি উদ্বোধন কৰিম এই ধৰণত আৰু গাঁও সমষ্টিৰ একলব্য স্কুল দুটা পাইছে ডাঙৰীয়া চেষ্টাৰ ফলত সেই একলব্য স্কুলৰ ৰেচিডেঞ্চিয়েল স্কুল সেইটো এটা একলব্য স্কুলত 50 ক্ৰ'ৰ সেইটো টেণ্ডাৰ কৰা হৈছে খালি কাম আৰম্ভ কৰিব ডক্টৰে কণ্ট্ৰেক্টৰে আৰু কামো এলটমেণ্ট কৰা হৈছে স্পেচিয়েল টেটৰ যিসমূহ এপইণ্টমেণ্ট আছে কেতিয়ালৈ হ'বগৈ স্পেচিয়েল টেষ্টত আমি এই মাহৰ ভিতৰতে 15 আগষ্টৰ পিছতে আমি এটা এডভাৰটাইজমেণ্ট কৰিম এই এডভাৰটাইজমেণ্ট কৰাৰ পিছতে দিনে দিনে টেট পাছ কৰিছে তেওঁলোকৰ কাৰণে এইটো এপ্লাই কৰিম কাৰ্বি আংলঙৰ মাটি কোনোবাই দখল কৰিছে নেকি আপুনি এইমাত্ৰ ভাষণত কৈছিলে কাৰ্বি আংলং দখল যদি কোনোবা বেদখল আছে আপুনি নাম কৈছিলে দুজনমানৰ তাক কোনো ৰেহাই দিয়া নহয় কাকো ৰেহাই দিয়া নহয় দুজনৰ নাম কৈছিলে ছাৰ ভাষণত কোন কোন আছে তেওঁলোক নাম মানে যিবিলাকৰ কাৰ্বি নামতে কিছুমান মানুহে এইটো মানে লৈ লৈছে খেতি কৰিম বুলি খেতি নামত তেওঁলোকে এতিয়া কাৰ্বিৰ মাটি বটাটো কাৰ্বি নামতে আছে কিন্তু তেওঁলোকে মাটিটো আছে বেলেগ মালিক বটা মালিক বেলেগ আৰু খেতি কৰা বেলেগ সেইবিলাকৰ আমি গোটেইখিনি চাই দুডু কলনীৰ এভিকশ্যন নহয় নেকি নহয় হাইকোৰ্টত দিয়া হৈছে বাকীবিলাকে হাইকোৰ্টত ৰায় দিয়াৰ পিছত আমি পুনৰবাৰ এভিকশ্যন কৰিম কাৰণ লাংকাইজানতো আমি কোৰ্টৰ পৰা জিকিম 1000 মানুহে এটা কেছ দিয়া হৈছে কেছ দিয়াৰ পিছত জনাৰ ওপৰত হাইকোৰ্টে ভাৰ্ডিক্ট দিয়া হৈছে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলত তাৰপিছত আমি দ্বিতীয়বাৰৰ কাৰণে আমি অসম নাগালেণ্ড সীমান্তত এটা বস্তু চলি আছে ব্ৰইলাৰ চিণ্ডিকেট এটা চলি আছে বুলি কৈছে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ তৰফৰ টেক্সেছৰ ডিপাৰ্টমেণ্টৰ পৰা এটা গোটেইখিনি আমি ইনকুৱাৰী কৰি আছে যদি হয় সেই গোটেইখিনি আমি এখন অৰ্ডাৰ দিছে আপোনালোকৰ ফালৰ পৰা এজন ব্যক্তিকে দিছে যে সেই বিজনেছটো এজন ব্যক্তিহে কৰিব পাৰিব অকল তেওঁ তেনেকুৱা এটা অৰ্ডাৰো দিছে আপোনালোকৰ ফালৰ পৰা যিটো অৰ্ডাৰ আছে সেইটো মানিব ৰুলছ মতে আমি কৰিছোঁ কাৰ্বি আংলং টেক্সেশ্যনৰ ডিপাৰ্টমেণ্ট সেইমতে আমি কৰিছোঁ আৰু কোনোবা যদি ইলিগেল কাম কৰে তেনেহ'লে আমি সেইটো ব্যৱস্থা কৰিম ঠিক আছে